उदालगुरि जिल्ला सिंनि सस्त्रपारा बिसार सुबुरि बालिपारा गामियाव साननैनि हाबाफारिजों दमासि फोरबो फालिदों। 15 आरो 16 जानुवारि अदेबानि 1 आरो 2 मागो खालाराव साननैनि हाबाफारिजों खुंनाय सस्त्रपारा बिसार सुबुरि बालिपारा गामिनि मागो दमासि फोरबोजों लोब्बा लाखिनानै भलिबलजों लोगोसे गुबुन गुबुन गेलेनाय बादायलायनाय खुंदों। गुबुन फारसेथिं गामिनि सुबुंफोरजों जयै मागो दमासि फोरबो खुंनानै गोजोननाय फोरमायना गामिनि सुबुङा खौरांगिरिनि सिगाङाव ओरैबायदि फोरमायो। যোনটো আপোনালোকে ইয়াতে বিশাল চুবুৰী বালিপাৰাত মাঘ বিহু পাতি আছে, হয় হয় এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে? আমি এই খেলৰ জৰিয়তে আমাৰ যিখিনি নেকি গাঁও, এই গাঁওখনৰ আমি বিশেষকৈ ল'ৰা ছোৱালীসকলক ডেভেলপমেণ্টৰ কাৰণে এইবিলাক কাম কৰি আছোঁ। বিশেষকৈ খেল, শিক্ষা দীক্ষা, সাহিত্য, এই বিভিন্ন দিশত আমি তেওঁলোকক আগবঢ়াই নিয়াৰ কাৰণে আমি প্ৰচেষ্টা চলাই আহিছোঁ। বহু বছৰৰ পৰা এই বস্তুটো চলাই আহি আছোঁ আমি, কিন্তু ক্ৰমান্বয়ে আগবাঢ়ি এই পৰ্যায়লৈকে আহি পাইছোঁ আৰু অলপমান ডেভেলপ হোৱা বুলি আমাৰ এটা অনুমান হৈছে আৰু লগতে আমাৰ যিটো মাঘ বিহু, এই মাঘ বিহু উৎসৱটো আমি কি কৰি আছোঁ, আমাৰ জাকত জিলিকা এটা মানে হওক এনে এটা ধাৰণা কৰি পেলাই আমি এই কামটো কৰি আহি আছোঁ। এনে কিছুমানে প্ৰায় মানে মাঘ বিহু মানে বুজি নাপায় কি হয়, মানে এনে বিহু বিহু কয়, কিন্তু একচুৱেলি মাঘ বিহু মানে কি বস্তু? মানে এইটো আমাৰ এতিয়া অসমত বিহু তিনিটা আছে। এই তিনিটা বিহুৰ ভিতৰতে মাঘ বিহুটো পৰে, আৰু মাঘ বিহুৰ আচল নামটো হৈছে ভোগালী বিহু। এই ভোগালী বিহুত আমাৰ বিশেষকৈ অসমখন হৈছে আমাৰ কৃষি কৰা ঠাই, খেতিৰ কাৰণে বিখ্যাত ঠাই। গতিকে এই খেতিৰ কৰা বিশেষ ঠাই হিচাপে অসমত যিমানবিলাক খেতিত উৎপাদন হয়, কিন্তু আজিকালি পৰিৱেশটো অলপ বেছি হৈছে। আধুনিক খেতিৰ পৰিৱেশত কি হৈছে, খেতিৰ হেৰিবিলাক মানে আগতীয়াকৈ হৈছে। কিন্তু আগতে আঘাণ পুহ মাহত এই মাঘ বিহুত যিবিলাক নেকি খেতি, এইবিলাক চপোৱাই ফেলে ধুনীয়াকৈ আমি এই বিহুটো পাতিছিলোঁ। কিন্তু এতিয়া সেই খেতিৰ পৰ্যায়টো আধুনিক পৰ্যায়ত হোৱাৰ কাৰণে বহুখিনি ডেভেলপ হৈ পৰিছে এতিয়ালৈকে, কিন্তু পৰ্যায়টো অলপমান আগুৱাই গৈছে। আপুনি কি শুভেচ্ছা যাচিব বিচাৰে বা কি ক'ব বিচাৰে যে এতিয়া যোনটো আপোনালোকে মাঘ বিহু পাতি আছে, মানে অল অভাৰ দি আমাৰ যোনটো আসামত পাতি আছে, মানে প্ৰেম ভাৱ কৰি ফালে, মৰম ভাৱ কৰি ফালে কেনেকৈ আগুৱাই যাবলৈ, কেনেকৈ পাতিবলৈ আপোনাৰ কি শুভেচ্ছা যাচিব বিচাৰে? আচ্ছা, আমাৰ ফালৰ পৰা আমি যিটো মাঘ বিহুৰ উপলক্ষে আমি গোটেই অল অসমত যিমানবিলাক মানুহ আছে তেওঁলোককে আমি বিহুৰ শুভেচ্ছা যাচিছোঁ, আৰু বিহুৰ জৰিয়তে যাতে আমি সকলোৱে একতা হৈ আগবাঢ়ি যাব পাৰোঁ। বিহুকে আদি কৰি বিভিন্ন দিশত সাহিত্য, খেল ধেমালি, বিভিন্ন দিশত আমি আগবাঢ়ি যাব পাৰোঁ, সেইটো উদ্দেশ্যই আমি এইটো উদযাপন কৰি আহি আছোঁ। দেখা পালোঁ আমি আজি ইয়াতে আপোনাৰ যোনটো ইয়াতে আপোনাৰ বালিপাৰা যোনটো গাঁও, ইয়াতে বহুত ধুনীয়া ধুনীয়া খেল পাতি আছে। মানে ল'ৰাবিলাক ইমান ষ্ট্ৰং এক্টিভ আপোনালোকৰ গাঁৱত আমি দেখা পালোঁ, মানে ক'ব গ'লে মানে বহুত এক্টিভ। এই ক্ষেত্ৰত আপোনাৰ কেনেকুৱা ফিল হৈ আছে? মোৰ বহুত আনন্দ লাগিছে এই ক্ষেত্ৰত, কাৰণ আমাৰ আগত যিখিনি উদ্যোক্তা আছিল তেওঁলোকে যথেষ্টখিনি কষ্ট কৰি এই আৰ্হিটো ৰাখিছে, আৰু তাৰ জৰিয়তে কিছু হ'লেও ডেভেলপ হৈছে আমাৰ এতিয়া। আগতে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত, খেল ধেমালিৰ ক্ষেত্ৰত বা বিশেষকৈ চাকৰি বাকৰিৰ ক্ষেত্ৰত একেবাৰে হেৰি নাছিলে, কিন্তু আজি ক্ৰমান্বয়ে অলপ গৈ যথেষ্টখিনি ডেভেলপ হোৱা বুলি আমাৰ অনুমান হৈছে গাঁও, আৰু সেইকাৰণে মানে বহুত ধন্যবাদ আগবঢ়াইছোঁ আমি। আজি যি আমি দেখা পালোঁ আপোনালোকৰ যিটো প্ৰেম আনন্দভাৱে মানে বহুত ধুনীয়াকৈ খেল পাতি আছে ইয়াতে, মানে গোটেই পৰিয়ালে ওলাই আহিছে ইয়াতে, আৰু ইয়াতে মানে যোগদান দিছে বা খেলি আছে ইয়াতে। আমি দেখা পালোঁ মানে মহিলাবিলাকো বা পুৰুষবিলাকো বা ল'ৰা ছোৱালী গোটেই। হয় বাইদেউ, আমি আজি আহি পালি দেখা পালোঁ আপোনাৰ যোনটো বিশাল চুবুৰী, যিটো আপোনাৰ বালিপাৰা গাঁও, তোমালোকে ইয়াতে মানে মাঘ বিহুৰ এটা খেল পাতি আছে, আপোনালোকৰ যোনটো ক্লাব আছে, তো এইখিনিত আপোনালোকে কি ক'ব বিচাৰে? কি ক'ব বিচাৰে মানে এই খেলটোতো বহুত আগৰ পৰাই চলি আহিছে আমাৰ বালিপাৰা নৱোদয় সংঘৰ উদ্যোগত। আমাৰ গাঁৱৰ 86ৰ পৰাই আৰম্ভ কৰি গাঁৱৰ দাদাসকলে, খুৰাসকলে, আমাৰ দেউতাহঁতৰ দিনৰ পৰা চলি আহি থকা এতিয়ালৈকে চলি আহি আছে। কিন্তু আমাৰ প্ৰব্লেম বুলি তেনেকৈ একো নহয়। আমাৰ প্ৰব্লেম হ'ল আমাৰ যিবিলাক খেল হয় সেইবোৰৰ প্ৰপাৰ ইকুইপমেণ্ট আমাৰ লগত নাই। আমাৰ লগত আৰ্থিকভাৱে আমি দুৰ্বলভাৱে আমি কিছুমান কম্প্ৰমাইজ কৰি খেলবোৰ কম কৰি বা এনেকৈ ধৰণে চলিবলগীয়া হয়। তো চলি আছে, ঠিকে ঠাকে চলি আছে। আমাৰ সামৰ্থ্য অনুযায়ী আমি যিমানখিনি পাৰোঁ আমি কৰিছোঁ, আৰু আমি এনেকৈ কষ্ট কৰি চলা হয়, আৰু আমি মীন পালন কৰি মাছ পুহি এনেকৈ গাঁৱৰ ক্লাবতে সেইবোৰ কৰি আমি খেলখন পাতিছোঁ আৰু আয়োজন কৰি আছোঁ।
হয় আমি দেখা পালোঁ মানে তোমালোকে যে ইমান ভালকৈ ধুনীয়াকৈ খেল পাতি আছে মানে আমি যেনেকৈ স্পৰ্টছত দেখা পাই বা স্কুলত আমি যেতিয়া পঢ়িছিলোঁ বা কলেজত দেখা পাইছোঁ গোটেইখিনি আপোনালোকে মানে গোটেই খেলটো আপোনালোকে এতিয়া অৰ্গেনাইজ কৰি আছে এই ক্ষেত্ৰত কি ক'ব বিচাৰে এই ক্ষেত্ৰত বুলি ক'লে আমাৰ উদ্দেশ্যটো এইটোৱে হ'ল যে সৰু সৰু ল'ৰা ছোৱালীবিলাকে খেলত মানে এটা বেছিকখিনি জানক যাতে খেলটো কেনেকৈ হয় কি হয় আমাৰ প্ৰপাৰ ইকুইপমেণ্ট নাই যিহেতু আমি ভালদৰে প্ৰপাৰ তেনেকৈ নিয়ম অনুযায়ী আমি আয়োজন কৰিব পৰা নাই কিন্তু যিখিনি অলপ চলপ কৰিছোঁ এইখিনি যাতে ল'ৰা ছোৱালীবিলাকে গম পায় কেনেকৈনো হয় খেলটো কেনেকৈ আগবাঢ়ি যাব পাৰি আৰু খেলৰ জৰিয়তে এইবোৰৰ বিষয়ে আমি তেওঁলোকক মানে অৱগত কৰাবলৈ ট্ৰাই কৰোঁ আৰু সেইকাৰণে আমি খেলখন আয়োজন কৰি থকা হৈছে তোমালোকে যিটো 90টা ক্লাব আছে ভাইটি তোমালোকে আজিলৈকে চৰকাৰৰ পৰা কিবা এটা পাইছে নে নাই চৰকাৰৰ পৰা তেনেকৈ অনুদান বুলি চৰকাৰৰ পৰা ডাইৰেক্টলি পোৱা নাই বুলি ক'বই লাগিব আৰু যিসকল আমাৰ ওচৰৰ পাজৰৰ গণ্যমান্য ব্যক্তি আছে গাঁৱৰ আছে তেওঁলোকে কিছু সহায় সহযোগিতা আগবঢ়াই তেনেকৈ চলিছে আৰু আজি তোমালোকে খেল পাতি আছে কি খেল পাতি আছে তোমালোকে আমাৰ ইয়াতে প্ৰপাৰ খেল বুলি ক'লে দৌৰা ৰছী টনা এইবোৰ হাই জাম্প লং জাম্প টিং কোবোৱা কুকুৰা যুঁজ এইবোৰ বেলুন ফুটোৱা সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ আৰু বিশেষ আকৰ্ষণ হিচাপে আমাৰ ভলীবলৰ খেল প্ৰতিযোগিতা এখনো আয়োজন কৰা হৈছে এইবাৰ তুমি এজন 90টা ক্লাবৰ এজন ছেক্ৰেটাৰী হৈ পালে তুমি বেলেগক কি শুভেচ্ছা যাচিব বিচাৰে এই বিহুটো মানে ভালদৰে পাতি সেইটোৱে প্ৰথমতেতো আমি গোটেই গাঁওবাসীক তথা গোটেই অসমবাসীক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এনেকৈ মানে ধেমালিতে যাতে আমি এটা ভাল কাম আগবঢ়াব পাৰোঁ ফেষ্টিভেলটোৰ জৰিয়তে আমাৰ যিটো ভোগালীৰ উৎসৱ এই উৎসৱৰ জৰিয়তে আমি এটা সজাগতা আনিব পাৰোঁ ল'ৰা ছোৱালীৰ মাজত শিক্ষামূলকভাৱে হওক বা ফিজিকেলি হওক আমি তাকে চেষ্টা কৰি আছোঁ আৰু আমাৰ ইয়াৰ পিছতে আমাৰ কুইজ প্ৰতিযোগিতা আকাশী বক্তৃতা এনেকুৱা সাহিত্যিক প্ৰতিযোগিতাও আমি আয়োজন কৰিছোঁ আজি সন্ধিয়ালৈ সেয়াও আছে থেংক ইউ Gotabari 2 Maka 0 50 মিটাৰ দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনোৱা হ'ল আৰু যিসকল ধুনীয়া ৰাখিবলৈ